নমস্কাৰ বন্ধুসকল মই চিন্তু দাস মই ব্ৰহ্মপুত্ৰ গোট ফাৰ্মৰ ফালৰ পৰা কৈছো আজি মই আপোনালোকক মোৰ ফাৰ্মৰ ছাগলীখিনিয়ে কি খাই আপোনালোকক মই অকমান দেখাব বিচাৰিছো চাওক আপোনালোকে এইবিলাক হিয়াৰ হয় ধান হিয়াৰ হয় এইবিলাক ধান হিয়াৰ বিলাক আমি চুটি চুটিকে কাটি চাপৰৰ লগত মিক্স কৰি কিনে তেনেকে খুৱাইছো আপোনালোকে চাই লওক এইবিলাক আৰু আমাৰ এইকেইটা দেশী ছাগলী হয় এই সাইডৰ কেইটা এইকেইটাও মানে ইহঁতক দেখি বিটেল কেইটাক দেখি মানে ইহঁতেও হোৱা হৈছে ধান হিয়াৰ এইবিলাক খাই আছে ইহঁতে এইকেইটা বিটেল হয় আৰু বাৰবুৰিও আছে অলপ এইবিলাক কি ধুনীয়াকে খাই আছে মানে মৰ্নিং মানে ইহঁতক আমি হেয়াৰ বিলাকে কাটি দি থাকো মানে হেয়াৰ বিলাক তেনেকে খুৱাও অকমান সাপৰ মিক্স দিও তাতে অকমান নিমখ দিও তেনেকে এইবিলাক খুৱাও কি ধুনীয়াকে খাইছে ইহঁতে বিটেল বিলাকৰ এটাই ভাল মানে ইহঁতে আমাৰ লোকেল ছাগলী বিলাকতকে অলপ খোৱাত অকমান ভাল ইহঁত মানে গছৰ পাতো যি গছৰ পাত নিদো কিয় ইহঁতে নেখাও বুলি নকয় আৰু ধুনীয়া খায় এইকেইটা মানে নতুনকে আহিছে তো ছাগলীকেইটা অকমান হিনা আছে আহোতে তাৰ পৰা 6 দিন লাগিছে সেইকাৰণে মানে ইহঁতৰ অকমান চেহাৰাটো বেয়া হৈছে নতুনকে অহা কেইটাৰ ধুনীয়া হয় খেৰ খাই আছে ধুনীয়া খাই ইহঁতে আৰু ইয়াৰ মাজতে বন্ধুসকল মই আপোনালোকক ক'ব বিচাৰিছো যিবিলাকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু পাৰিলে শ্বেয়াৰ কৰি দিব অকমান তেতিয়া মানে মোৰো ফাৰ্মখন মানে নতুনকে কৰিছো মানে বেছি এৰি হোৱা নাই পপুলাৰ হোৱা নাই নেকি মই মানে বিএ কমপ্লিট কৰি কিনে এতিয়া আৰু জব মানে গভৰ্ণমেন্টৰ জব যে পাম হেইটো সিওৰ নহয় সেইকাৰণে মানে মই ছাগলীৰ ফাৰ্মখন খুলিব আৰম্ভ কৰিছো বয়সো তেনেকৈ বেছি হোৱা নাই মোৰ মানে 22 বছৰ হয় মোৰ দেউতাই মানে ক'লে আৰু ছাগলী পালন কৰিম নে সুধিলে তাৰ পিছত মই হেইটো একচেপ্ট কৰিলো কৰি কিনে মানে এটো অকমান আগবাঢ়িছো আপোনালোকে অকমান মোক সহায় কৰক সকলোৱে আৰু আহিব পাৰে আপোনালোকে মোৰ ফাৰ্মখন চাবলেও গুৱাহাটীত হয় গুৱাহাটীৰ হাজোত হয় মোৰ ফাৰ্মখন আপোনালোকে আহি চাব পাৰে ধুনীয়া কোৱালিটিৰ ছাগলী আছে ইয়াতে ইয়াতক এইবিলাক আহত গছৰ পাত দিছো ধুনীয়াকে খাই ইহঁতে এইবিলাক অকমান নেপিয়াৰো লগাইছো হেনি গুটে ফুলফিল হোৱা নাই সেইকাৰণে মানে ইহঁতক হেনি যোগান ধৰিব পৰা নাই এইবিলাক খেৰ এনে দিছিলো খাইছে কিছু অকমান ইয়াতে এনেকে দিউতে অকমান বেয়া হৈছে খোৱাহনি খালে আৰু ইয়াতে মানে মোৰ বিশেষ এক্সপেৰিয়েন্স হোৱা নাই তথাপিও আৰু যিখিনি জানো কিছুমানে মোক কন্টাক্ট কৰিব পাৰে কিবা যদি ছাগলীৰ কিবা প্ৰবলেম হয় মই যিখিনি জানো মই আপোনালোকক সহায় কৰিব চেষ্টা কৰিম আপোনালোকে মোক কন্টাক্ট কৰিবও পাৰে কিবা ছাগলীৰ কিবা প্ৰবলেম হলে বা পেট ফুলিল বা হিয়তে খোৱাত মানে ৰাপটো কম দিছে তেনেকুৱা কিবা কিবি সৰু সুৰা প্ৰবলেম থাকিলে আপোনালোকে মোক কন্টাক্ট কৰিবও পাৰে মই যি জানো মোৰ যিখিনি এক্সপেৰিয়েন্স আছে মানে মই হেখিনি আপোনালোক নিশ্চয় ক'ব পাৰিম আপোনালোকে মোক কন্টাক্ট কৰিব পাৰে আৰু গুৱাহাটীৰ কোনোবা থাকিলে মোৰ ফাৰ্মত আহিব পাৰে তেনেকে চাই লওক কাৰোবাক ছাগলী লাগিলে ছাগলী পাব আপোনালোকে ধুনীয়া কোৱালিটিৰ ছাগলী আছে
এইবিলাক বাৰবুৰি হয় বিটেল আছে ইয়াতে ধুনীয়া ধুনীয়া ইহঁতৰ বয়সো কম 7 মাহ 6 মাহ তেনেকুৱা বয়সৰো আছে কাৰোবাক যদি লাগে আপোনালোকে যোগাযোগ কৰিব পাৰিব মই ইয়াতে মোৰ কন্টাক্ট নম্বৰটো দিম আপোনালোকে যোগাযোগ কৰিব পাৰে সাসু আজি মানে আৰু থ্যাংক ইউ আপোনালোকে ভিডিওটো চোৱাৰ বাবে আৰু আপোনালোকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মানে মই যিবিলাক ভিডিও দিম তেতিয়া মানে তাত নটিফিকেশনটো যাব আপোনালোকৰ তাত তেতিয়া চাব পাৰিব আজি মানে থ্যাংক ইউ